Hey guys, welcome back to my YouTube channel. আৰু আজি হল নৱমী পূজাৰ উপলক্ষে আজি আমি ইয়াতে বাটা লৈ আহিছো মন্দিৰত। তো প্ৰথমতে বলক মা জগদ্ধাত্ৰী মাৰ মুখখন দৰ্শন কৰিলো আৰু এয়া চাওক মাৰ মুখখন দৰ্শন কৰি ললো আৰু আপোনালোকেও দৰ্শন কৰি লওক। फ्रेंड्स ब्राह्मणे एतिया जस्ट पूजा आरंभ करिले आरो आमी आनफाले अंजलि दियार কাৰণে হাজু হৈ আছো। बहुत टाइमर পৰা ওয়েট কৰি আছো फ्रेंड्स আৰু চাওক ব্ৰাহ্মণে এতিয়াও পূজা দিয়ে আছে। ব্ৰাহ্মণৰ যেটো নিয়ম আছে এখিনি কৰাৰ পিছত মাক যেটো মাটিৰ ঘৰ দিয়া হয় সেই ঘৰটো মা যেটো ৰুমত আছে সেই ৰুমৰ চাৰিওফালে হাত পাক ঘুৰিব লাগিব। তাৰ পিছতহে আমি অঞ্জলি দিব পাৰিম। আৰু এতিয়া যেহেতু আপোনালোকে সন্মুখত মানুহ দেখা পোৱা নাই আপোনালোকে, কিন্তু মন্দিৰৰ আগফালে বহুত মানুহ ওয়েট কৰি আছে অঞ্জলি দিয়াৰ কাৰণে। অলপ পিছতে আপোনালোকে বহুত মানুহ দেখা পাব। প্ৰথমতে ব্ৰাহ্মণৰ পূজাখিনি হৈ লওক। পূজা প্ৰায় শেষে হৈ গল फ्रेंड्स। অলপ পিছতে অঞ্জলি দিব পাৰিম। আৰু বৰ্তমান যেহেতু হোম যজ্ঞ চলি আছে এইখিনি শেষ হোৱাৰ পিছত এইজনী ভণ্টি হয়, চাওক আপোনালোকে বহুতে মৰম লগা হয় ভণ্টিজনী। এতিয়া হোম যজ্ঞ চলি আছে আৰু হোম যজ্ঞখিনি শেষ হোৱাৰ পিছত আমাক সকলোকে যিমান আছো ইয়াতে উপাস সকলোকে হাত পাক ঘুৰিব লাগিব। তাৰ পিছত আমি ইয়াতে অঞ্জলি দিব পাৰিম। আৰু এতিয়া চাওক হাত পাক ঘুৰিবলৈ সকলোৱে সাজু হৈ আছে। আৰু চাওক ল'ৰাজন যে মূৰত যেটো পিতলৰ কলহ মানে এইটো আমি ঘৰত কওঁ, এই ঘৰটো লৈছে। মই ভাবিছিলোঁ মাটিৰ, সেইকাৰণে প্ৰথমতে মাটিৰ বুলি কৈছিলোঁ মাটিৰ ঘৰ, কিন্তু নহয় পিতলৰ ঘৰ হয়। আৰু এতিয়া আমি সকলোৱে মন্দিৰৰ চাৰিওফালে ঘূৰি আছোঁ। এতিয়া সকলোৱে অঞ্জলি দিয়াৰ কাৰণে বহিলো। অঞ্জলি দিয়াৰ পিছত প্ৰথমতে চনামিক লৈ উপাসটো ভাঙিব লাগে, তো সেইকাৰণে আমি এতিয়া চনামিক লৈ আছো। আৰু এতিয়া চাওক फ्रेंड्स এটা পকা খুঁটাৰ ওপৰেৰে বাবুৱে দৌৰি আছে, কিন্তু কথা কলেও নুশুনে, বেচাৰা পৰি গল। অঞ্জলি শেষ হোৱাৰ পিছতে চাওক ছোৱালীবিলাকে ফুচকা খোৱা আৰম্ভ কৰিলে। আৰু এতিয়া ঘৰলৈ বলা যাওঁ। হে দোস্ত, এতিয়া বাজিছে সন্ধিয়া 7টা আৰু আমি এতিয়া আকৌ আহিছোঁ। আৰু এতিয়া আহিছোঁ আমি মেলা চোৱাৰ কাৰণে। আমাৰ গাঁৱৰে যিমান সৰু সুৰা ল'ৰা ছোৱালীবিলাক আছে, মন্দিৰৰ সন্মুখত এটা সৰুকৈ ষ্টেজ বনোৱা আছে, তাতে নাচ গান কৰিব। তো আমি সেইখিনি চাবলৈ আহিছোঁ। আৰু এতিয়া চাওক কিমান মানুহ হৈছে। অলপ পিছতে আৰু বহুত মানুহ আপোনালোকে দেখা পাব। মন্দিৰৰ সন্মুখত নাচ গান আৰম্ভ হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। অকল নাচ নহ'ব, এটাৰ পিছত এটা। প্ৰথমতে আৰতি নাচ, আৰতি নাচ, আৰতি নাচ, এনেকৈ এটাৰ পিছত এটা হৈয়ে থাকিব। আৰু এতিয়া চাওক মা জগদ্ধাত্ৰী মাক আকৌ এবাৰ আপোনালোকক দেখুৱাই আছোঁ। আৰু সন্মুখত চাওক ডান্স আৰম্ভ হৈ গৈছে। এতিয়া আকৌ নেক্সট এজনী ছোৱালীয়ে ডান্স কৰিব, কিন্তু মই সংবিলাক দিয়া নাই। সংৰ বদলি নো কপিৰাইট মিউজিকবিলাক এড কৰি দিছোঁ। তো আপোনালোকে চাই থাকক। আৰু মানুহ চাওক फ्रेंड्स কেনেকুৱা মানুহ হৈছে।
বহুতে সাজু হৈ আছে আৰু চাওক মোৰ পিছফালে কিমানে ড্ৰেছ পিন্ধি সাজু হৈ আছে নাচাৰ কাৰণে তো এতিয়া প্ৰথমতে প্ৰসাদ ল'ব লাগে প্ৰথমতে প্ৰসাদ গ্ৰহণ কৰি লওঁ তাৰ পিছত আপোনালোকক আৰু দেখুৱাম আৰু এতিয়া চাওক খুৰীজনীয়ে প্ৰসাদ লৈ আছে আৰু পানীৰ ব্যৱস্থা কৰা আছে গাড়ীত কৈ লৈ আহিছে পানী আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পিছত যিখিনি পেপাৰ মানে কাগজৰ থালা বা গ্লাছ সেই থালা গ্লাছখিনি ডাষ্টবিনত ৰখাৰ কাৰণে অনুৰোধ কৰা হৈছে প্ৰসাদ ল'লোঁ আৰু এতিয়া ফ্ৰেণ্ডছ এজন সৰু ল'ৰাই ইমান ধুনীয়া ডান্স কৰিছে বহুতে ভাল লাগিছে ডান্স এতিয়া আমি পূজাৰ পৰা আহিলো আৰু প্ৰথম দিনীয়া মেলা আমি চাই আহিলো আৰু আপোনালোকক চালে কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ'টো তো প্লিজ 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 ফ্ৰেণ্ড যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো থেংক ইউ গাইজ